নমস্কাৰ নটৰাজৰ সকলোবোৰ দৰ্শক মণ্ডলী। আমাৰ নটৰাজ ফিল্ম আছাম চেনেলটোত আমি শ্বৰ্ট ফিল্ম দি আছিলোঁ, কিন্তু বৰ্তমান টাইমৰ কাৰণে আমি সময় মিলাব পৰা নাই কাৰণে আমি শ্বৰ্ট ফিল্ম দিব পৰা নাই। সেয়েহে মই ভাবিলোঁ আজি কামাখ্যা মন্দিৰত যাম, যাতে কামাখ্যা মন্দিৰত যোৱা কিছুমান ভিডিঅ' আপোনালোকলৈ আগবঢ়াম ব্লগিং হিচাপে। আপোনালোকে চাব, কেনে পাই জনাব। ফাৰ্ষ্ট টাইম বহুত ভয় লাগি আছে, কি কৰোঁ কি নকৰোঁ নাজানো। ট্ৰাই কৰি আছোঁ, বহুত মাহ হৈ মই চেষ্টা কৰি আছোঁ ব্লগিং কৰিম বুলি, কিন্তু কৰিব পৰা নাই ভয়ৰ কাৰণে। আজি নিজকে তৈয়াৰ কৰি কিনে মই আহিছোঁ ব্লগিং কৰিব। চাওঁ কি হয়। আপোনালোকে চাই থাকিব, যদি ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি কিনে উৎসাহ দিব। কেন্দ্ৰকোনা ষ্টেচন, কোনো মানুহ নাই, কোনো এটা পিপৰা নাই, এটা ফটো উঠি আগে যাওঁ মোৰ বেৰিছে। যাব লাগব। মন্দিৰত যাম ঘৰৰ পৰা আহি কিনে এতিয়া বৰ্তমান 9টা 5 হ'ল। ট্ৰেইন আহিছি, মন্দিৰৰ ভিতৰত সোমাম বুলি ভাবছো, কিন্তু সোমাওতো নহ'ব যি দেখা গেছি। যাই পাবলে 11টা মানে বাজিব কিজানি। চাই থাকক আপোনালোকে। ট্ৰেইন আহি গ'ল। আমি এতিয়া ইয়াত যাম। পয়সা ভর্তি কি পাবো মন্দির যায়, গাড়ি সারি নাই, গাড়ি নিয়ে এসছে। কাম খাবার কাম খাবার
গাড়ীত উঠলো এতিয়া মন্দিৰত গেলি যাওঁ মাই গৰম মন্দিৰ পালোঁ আমি আৰু ধূপ ধূনা চাকি তাকি কিবা অলপমান ল'লোঁ। সেৱা চেৱা কৰি আহি গ'লো এতিয়া ক'ত যাম অলপমান ঘূৰো তাৰপিছত আমি তলত যাম চাই থাকোঁ। সেৱা কৰি আহি আমি অলপ ইয়াত জিৰণি লৈছোঁ আৰু মন্দিৰৰ পৰিৱেশবোৰ উপভোগ কৰিছোঁ। ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া লাগিল গৈ আৰু যাব মন যায় আছে। আপোনালোকে যদি আহি পোৱা নাই নিশ্চয় আহিব। এতিয়া আমি মন্দিৰৰ পৰা আহি পালোঁ কিন্তু ভিডিঅ' কৰা নহ'ল, বহুত ভাগৰ লাগিছে সেইবাবে ভিডিঅ' নকৰিলোঁ আৰু। এতিয়া মই ভিডিঅ'টো এণ্ড কৰোঁ। যদি ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু